ইয়াত মিটাৰত যেটা নম্বৰ যেটা মাৰে নম্বৰ মাৰাৰ পাছত যদি দিয়ে ইয়াত খালি 100 টকাৰ তেল চাওক কিমান সোমাইছে ইয়াত আধা লিটাৰ সোমাইছে ইয়াত 100 টকাৰ তেল ভৰাইছে এইটো চাওক 100 টকাৰ তেল চাওক তাৰ আগত মোৰ গাড়ীত মই 3500 তেল সোমাই আধা টেংকিও সোমা নাই তাৰপিছত টোটেল ফুল টেংকি কৰিব দিছো 6800ৰ তেল সোমাই গৈছে মোৰ গাড়ীত তাৰপিছত আমাৰ মেনেজাৰে ইয়াত ইমান যে লেভেল মাৰিছে যে মই মোৰ বাৰে মই কৈছো যে ক্ৰেটা গাড়ীটো 50 লিটাৰছে কেপাচিটি হয় গতিকে 6800ৰ তেল কেনেকুৱা সোমালে তো মোক কৈছে যে ক্ৰেটাটো 70 লিটাৰৰ হয় থাকে গতিকে মোক কি ক'লে যে টেংকিটো খুলি দিম বুলি কৈছে তো মোৰ নতুন গাড়ীয়ে টেংকি খোলাই তাৰপৰা তেলটো ওলাইছোঁ গতিকে 45 লিটাৰছে পাইছে তাত গতিকে টোটেলি স্কেম হৈছে ইয়াত আমাৰ ডিফু ৰাইজক ইমান যে ঠকাই আছে ইয়াত যোনটো বিহাৰী ইয়াত কাম কৰিব আহিছে মই এইটো এগেইনষ্টত মই কেছ কৰিম ৱাৰ্ডেলি মই কোৱা হ'ল এতিয়া মই ৰিটাৰ্ণ দিব যাম আৰু মোৰ লগত আৰু এখন গাড়ী আছে সেই এখন গাড়ীও মোৰ লগত যাব আমি একেলগে গৈ আমি কেছ কৰিম গতিকে এই তেলটো চাওক ইমান কমকৈ সোমায় গতিকে 1 লিটাৰত যদি আধাই যদি সোমায় কিমান টকা আজি একদিনত মাৰিলে সেইটো মই মালিকত ক'ব নাযাওঁ হ'লে ইয়াত যোনটো কাম কৰি আছে যোনটো মেনেজাৰ আৰু ইয়াত যোনটো আছে সেইটোৰ ইয়াৰ পৰা মানে কেছ মই এইকেইটা এগেইনষ্টত এৰেষ্ট কৰিব লাগিব এই 2-3জনক এৰেষ্ট কৰিব লাগিব আৰু যোনটো মোৰ নতুন গাড়ী যোনটো মোৰ টেংকি যে খুলি দিয়া হৈছে সেইটো কম্পেনচেশ্যন মোক দিবই লাগিব কম্পেনচেশ্যন নিদিয়াকৈ মই এৰিব নোৱাৰোঁ আৰু আপোনালোকেও চাব ইয়াত এজ এ পাব্লিক অফ ডিফু চবক ৰিকুৱেষ্ট কৰিছোঁ যে ষ্টেণ্ড উইথ মি এণ্ড ষ্টেণ্ড এগেইনষ্ট দ্য স্কেম which is going on in ডিফু ফুল টেংকি কৰিছে ইয়াতে ফুল টেংকি কৰিছোঁ আমি মণিপুৰ অকল যাম ইয়াতে সদায় আমি তেল ভৰি থাকোঁ এতিয়া মই ডাউট মাৰি আছে এনেকুৱা ইমানটো তেল আজি তেল কম পাইছোঁ আমিতো ফুল টেংকি কৰিছোঁ ফুল টেংকিতে আপোনাৰ 1000 টকাত যাব লাগে 1450 টকাত গৈছে ঠিক না বেছি হ'ব আমিতো এনেকৈ মাপ নলওঁ আৰু আজিতো এনে ধৰা পৰিছে এইটো মই ভাবিছোঁ যে তেল কম দি থাকে সদায়